ফাউণ্ডেশ্যনৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান যোৱা বছৰ 9 জুলাই তাৰিখে আমি হাৰাঘাটৰ কেইজনমান শিক্ষক ব্যক্তিয়ে লগ হৈ পেলাই আমি এই অনুষ্ঠানটোৰ জন্ম দিছিলোঁ সামাজিক বিভিন্ন সমস্যাৰ ওপৰত সজাগতা সৃষ্টি কৰিবৰ বাবে। সেই উদ্দেশ্যে বিগত বৰ্ষত আমি কিছু কাৰ্যক্ৰমণিকা কৰিছিলোঁ আৰু আজি আমি বছৰ পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠিতীয়াকৈ এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ। আৰু উদ্দেশ্যটো আজি পাতিছে আজি সেই বৰ্ষপূৰ্তি অনুষ্ঠানৰে হয়। বৰ্ষপূৰ্তি অনুষ্ঠানৰ অনুষ্ঠান আমি 9 তাৰিখে যদিও পাতিব লাগিছিলে, আমাৰ সদস্যসকল বিভিন্ন ব্যক্তিগত পেছাগতভাৱে বিভিন্ন বৃত্তিত তেওঁলোক জড়িত, গতিকে তেওঁলোকৰ সকলোৰে ব্যস্ততাৰ বাবে আমি কিছু পলমকৈ আজি এই অনুষ্ঠানটি অনুষ্ঠিত কৰিছোঁ। ভাল লাগিল প্ৰেৰণা ফাউণ্ডেশ্যনলৈ মোৰ পৰা শ্ৰদ্ধা আৰু মৰম আৰু অনুপ্ৰেৰণা যোগোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। ৰঘুপতি চঙত ছাইডত লাঞ্চ কৰিছিলোঁ ৰঘুপতিৰ লগত, আৰু জুবিন গাৰ্গৰ আছিল বাগানীয়া চৰি, আৰু জিতি কাঞ্চাত কৰিছিলোঁ ডিপ্লেনবা লগত, আৰু এটা কাৰ্বি চঙত আছিলে চম কিবাই, আৰু 2018তো এটা কৰিছিলোঁ লাংখিনত। বোকাজানত আমি গ্ৰুপ আছিলে আমাৰ, ফাৰ্ষ্ট পাইছিলোঁ ডান্স বোকাজান ডান্স, আৰু পাৰকোৱাত মা নামৰ জুবিন গাৰ্গৰ চৰত মই ফাৰ্ষ্ট পাইছিলোঁ। আৰু দিল্লী 2022 আৰ্টিষ্ট লিগত দুমহীয়া কেম্প কৰি আহিছোঁ। বাকী নিজৰ ফালৰ পৰা মানে যিমান পাৰে চেষ্টা অব্যাহত ৰাখিছোঁ। অডিশ্যন এনে মই এবাৰেই দিছিলোঁ 2018ত দিছিলোঁ, গুৱাহাটীত দিছিলোঁ, নেৰি ফাৰ্ষ্ট আছিলে, সৰু আছিলোঁ। ডিমাপুৰত জিতুমণি কলিতাৰ জাজ হিচাপে আছিল, আমি ছেমি ফাইনেললৈকে গৈছিলোঁ। আজি আমি আমাৰ প্ৰেৰণা ফাউণ্ডেশ্যনৰ এবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে অনুষ্ঠান পাতিছিলোঁ। সেই অনুষ্ঠানত আমি দুগৰাকী সম্বৰ্ধনা জ্ঞাপন কৰিছিলোঁ। এগৰাকী আছিলে তেখেতে বৃক্ষৰোপণৰ কাৰণে দিছিলোঁ, আৰু এগৰাকী আছিলে আৰু এগৰাকী টাইকাণ্ডোৰ তিনিজনৰ নামটো এজন আছিলে বনানীকৰণৰ বাবে আমি আগবঢ়াইছিলোঁ অমৰজ্যোতি প্ৰসাদ ডাঙৰীয়া, আৰু নৃত্য প্ৰদৰ্শনত নৃত্য ক্ষেত্ৰখনত সফলতা অৰ্জন কৰি অনাৰ বাবে আমি আগবঢ়াইছিলোঁ চন্দন খাকৰাৰী ডাঙৰীয়ালে, আৰু ক্ৰীড়াৰ ক্ষেত্ৰত সফলতা আজুৰি অনাৰ বাবে আমি সন্মানী ক্ৰীড়াবিদ ময়ূক ৰাজবংশী তেওঁক আমি সম্বৰ্ধনা আগবঢ়াইছিলোঁ আমি প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি। আজি যিটো আপোনাক সম্বৰ্ধনা জনোৱা হৈছে, বঁটা প্ৰদান কৰা হৈছে, আপোনাৰ অনুভৱ কেনেকুৱা আজি? বহুত ভাল লাগিছে। প্ৰেৰণা ফাউণ্ডেশ্যনক মই নিজৰ আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত আহি সঁচাকৈ বহুত ভাল লাগিছে। ভৱিষ্যত পৰিকল্পনা মানে ভাল কাম কৰি যাম, আৰু বেলেগ দিশতো যদি পাৰোঁ মই ভাল কাম কৰিম বুলি ভাবিছোঁ। আৰু গছ ৰোৱাৰ আৰু পৰিকল্পনা আছে গছ ৰোৱাৰ পৰিকল্পনাও আছে। হাওৰা খাবলৈ কিবা চিন্তা কৰিছে নেকি? বৰ্তমানলৈকে চিন্তা কৰা নাই, কিন্তু পিছত হ'ব পাৰে। চেষ্টা এটা কৰিম, যদি সুবিধা হয় তেনেকুৱা ভগৱানে কিবা এটা সুবিধা নিদি কৰে।